হেল্ল' বন্ধুসকল, আজি আমি যাব ওলাইছোঁ মাজুলী। এতিয়া ৰাতিপুৱা 5:20 হৈছে। 5:20ৰ পৰা এতিয়া আমি যাম, লগত আৰু 3জন যাব। তেল চেল ভৰাই এতিয়া যাব লৈছোঁ। ভিডিঅ' হাই বুলি কয়। ক'ত যাওঁ? ক'ত যাওঁ? যাম আৰু ন 4টা জন্তু।
ঘাট বুলি কয় কমলাবাৰী ঘাট নিমাতী ঘাটৰ কমলাবাৰী হেৰি সেৱা আমি ইয়াত এতিয়া আহি পাইছোঁহি যোনখন ফেৰীত যাম বুলি ভাবিছিলোঁ সেই ফেৰীখন এই গোলক্ষণীয়া দুটাৰ কাৰণে মিক্স হৈ গ'ল তই মই লগত আহিছোঁ নাই আমি আমাৰ দুটাৰ কাৰণে নহয় এইটো এটা গোলক্ষণীয়া এইটো এটা গোলক্ষণীয়া কাৰণে ফেৰীখন লছ হ'ল নেপালোহি দেৰি হ'ল আৰু এটা গোলক্ষণীয়া কোনটো আছিলে মই এইটো এটা গোলক্ষণীয়া কাৰণে আমি ফেৰী মিছ কৰি দিলোঁ ই এটা মদাহী মাজুলী ক'ত আছা তুমি এতিয়া আজি প্ৰথম উঠিব আছোঁ ফেৰী তুমি আগতে চিনাই পোৱা ফেৰীত চকা থাকে নাথাকে চকা আছে চকা ফচি যাব নেকি চকা নলগাই চলি আছে এইটো ফেৰীত আমি যাম মাজুলী বাইক উঠাই থকাটো ভিডিঅ' কৰিছিলা নি গাড়ীখন কৰিলা দিবাচোন দেই আৰু বাকী দুটা গৈছে মাৰ্কেট বস্তু আনিব ন খাই যাব লাগিব ন মই একোৱেই নেজানো কি ক'ত নিছে এদিন ক'ত যোৱা তুমি এতিয়া কিহত উঠি আছা তুমি জাহাজত ভুৱাত উঠি আছে ভুৱাত উঠি আছে নাই কৰা আকৌ এরকম নাই কৰা দেখাই দে এয়া আমি এতিয়া মাজুলী পাই গ'লোহি হয় নাই এতিয়া মাজুলীত ফুৰিম এইটো শিঙৈ এতিয়া রিনিকি রাঙলি বেলিতি জিলিকে মাজুলিতে জেঠরে জুৰুলা শাওনে খহুৱা বুকুতে বনগীত পুনৰ ৰাগি দুচকুতে কিনো চতিয়ালি জিকিমিকি ৰদালি ঘাঁহিবিনে বেলি পথাৰতে সোণগুটি হৈ বাৰিষাৰে গধূলি থাকিবনে নদীখনি মনে মনে এয়া আমি কমলাবাৰীত মনালিছা হোটেলত ভাত খাই আছোঁ মাংস দেখা নাই বেয়া দিছে এইটো চুপিছে মাংস পূৰা কমলাবাৰীত হোটেলত ভাত খাই আছোঁ মাংসৰ সুবিধা দিয়া কমলাবাৰীত আহি পিনি এইটো দত্ত গেষ্ট হাউচত এটা ৰুম লৈছোঁ বিকাশ দিব চব দিব ঠিক কৰিম কৰা নাই অকণ এইটো ৰুমটো তুমি কেনেকুৱা লৈছে সোমাবলৈ থাকি হে ইখনত দংগালে চাকি নে কৈ দিয়ক ভাত গাল খুৱাই বাদাম খালি যায় কিবা ক'বা নেকি তুমি কিবা এটা কৈ দিয়া